আজি আপোনালোকৰ বাবে লৈ আহিছোঁ নতুন ভিডিঅ'। এইটো মোৰ আচলতে প্ৰথম ভিডিঅ' হয়, তথাপিও মই চেষ্টা কৰিছোঁ যেন আপোনালোকে ভাল পায়। আজি মই আলোচনা কৰিম জিঅ' ডেইলি 3 GB কৈ ডাটা পোৱাৰ বিষয়ে। হয় বন্ধুসকল, মই ডেইলি 3 GB ডাটা পোৱাৰ বিষয়ে আজি আলোচনা কৰিম। কথাটো হ'ল যে কিছুমানে হয়তো আপোনাৰ ওচৰে পাজৰে পাব পাৰে 149 টকা ৰিচাৰ্জ কৰিছে আৰু পাইছে 3 GB ডাটা ডেইলি। আৰু কিছুমানে আগতে কৈছিল এইটো মাহ নহয়, এইটো মাহ আগতে পোৱা নাই। এতিয়া আলোচনা আৰম্ভ কৰিম। কথাটো হ'ল এই অফাৰটো এইটো মাহত যোনে ৰিচাৰ্জ কৰিছে সিহঁতে পাব। হয়, এইটো মাহত যোনে ৰিচাৰ্জ কৰিছে আৰু এই অহা 30 তাৰিখৰ আগতে কৰিলে পাব আৰু তাৰপিছত কৰিলে নাপায়। কথাটো হ'ল আপুনি ৰিচাৰ্জ কৰাৰ পিছত মাইজিঅ' এপছটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি তাত আপোনাৰ নম্বৰটো এণ্টাৰ কৰি ল'ব। তাৰপিছত আপোনাৰ তাত লগ ইন হৈ যাব। তাৰপিছত আপোনাৰ ভাউচাৰ বুলি আছে, তলত পাব আপুনি ভাউচাৰটো। তলত ভাউচাৰ যায়নে তাত বহি থাকিব আপোনাৰ যোনটো সেইটো মেছেজ আহিব আপোনাৰ আগতে। মেছেজৰ লগত মিলি থাকে সেইটো চাব আৰু ভাউচাৰটো ৰিডিম কৰি দিব। ৰিডিম তাতে মাৰিলে ৰিডিম হৈ যাব আৰু আপোনাৰ তাত মেছেজ আহি যাব আৰু তেতিয়া আপোনাৰ তাত সেইটো ষ্টাৰ্ট হৈ যাব আৰু আপুনি তেতিয়া ডেইলি 3 GB ডাটা পাব। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ' লাইক কৰিব আৰু যদি ভিডিঅ'টো ভাবে যে আপোনাৰ বন্ধুসকলেও জানক, আপোনাৰ বন্ধুসকল 3 GB ডাটা পাওক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, হোৱাটছআপ ফেচবুক সকলো শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ